লখিমপুৰৰ চাৰিগৰাকী ভাই ককাই মিলি আৰম্ভ কৰিছে এটা কনষ্ট্ৰাকশ্যন কোম্পানী। আপোনাৰ ঘৰখন নিৰ্মাণ কৰাৰ পিছত ৩০ বছৰলৈকে গেৰাণ্টি দিব কোম্পানীটোৱে। আপোনাৰ কোনো চিন্তা নোহোৱাকৈ অতি আটকধুনীয়াকৈ ঘৰ নিৰ্মাণ কৰি দিব কোম্পানীটোৱে। লখিমপুৰৰ লামুগাঁৱত মুকলি কৰা হৈছে MTPS কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ কাৰ্যালয়। মুঠ চাৰিগৰাকী ভাই ককাই মিলি আৰম্ভ কৰিছে এই কোম্পানীটো। কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে সৰিতা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ট্ৰেক্টৰ ডিলাৰ অনাৰ ৰাজ চৌধুৰী। MTPSৰ ফিটা কাটিবলৈ আজি সৌভাগ্যটো পাইছোঁ। ধন্যবাদ দিছোঁ পাৰ্টনাৰবিলাকক যিবিলাকে মোক মানে এই কেপেবল বুলি ভাবিছে যে মই ইয়াতে আহি ফিটাটো কাটিব পাৰোঁ। আৰু তাৰপিছত তেওঁলোকক বেষ্ট উইচেছ দিছোঁ যে ভৱিষ্যলৈ তেওঁ যি মানুহবিলাকৰ সপোনবিলাক পূৰ্ণ কৰিবলৈ যি পদক্ষেপ লৈছে আৰু যি বিজনেছ লৈছে এইটোত খুব শুভেচ্ছা দিছোঁ, যাতে ধুনীয়া ধুনীয়া ঘৰ বনাওক। চাৰি ভাই ককাই বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যদিও ন উদ্যমেৰে খোজ দিছে নিৰ্মাণ প্ৰতিষ্ঠানৰ ক্ষেত্ৰখনত। তেওঁলোকৰ এজন সফল গাড়ী ব্যৱসায়ী। মই আছিলোঁ একচুৱেলি গাড়ী ব্যৱসায়ীয়ে হয়, একচুৱেলি ছেকেণ্ড হেণ্ড ডিলাৰ মোৰ আছে, ৱৰ্কশ্বপ আছে। বাট ঘটনাটো কি হ'ল, মানুহকেইজনৰ মনটো কিবা এটা ভাল লাগিলে, বাট মিলি গ'লোঁ। সেইটো কাৰণে MTPS কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আমি খাৰা কৰি ল'লোঁ। কিয় মানে ভাবিলোঁ যে আমি যদি এনেকৈ কৰি যদি আমি যেনেকৈ ব্যৱসায় কৰিছোঁ যাতে কালিলৈকে আৰু তাতকৈ ডাঙৰ ব্যৱসায় কৰিব পাৰোঁ এটা দুটাকৈ, সেইটোকে আমি ভাবিলোঁ। এজন সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান। মই এজন দেশৰ সৈনিক আছিলোঁ, ইণ্ডিয়ান আৰ্মি আৰ্মৰ্ডৰ হয়, টেংকাৰ বিভাগৰ মোৰ ট্ৰেড আছিল। আৰু ৭০ বছৰ চাকৰিৰ পিছত মই এটা সপোন আছিল আমাৰ যিবিলাক মানে উঠি অহা প্ৰজন্মক আমি কিবা এটা আদৰ্শ দেখাই থৈ যাবৰ কাৰণে বিচাৰিছোঁ। এজন ক্ষুদ্ৰ ব্যৱসায়ী। মই এজন ব্যৱসায়ী, গেলামাল দোকানী। আমি চাৰিজন বন্ধুৱে মিলি এটা MTPS কনষ্ট্ৰাকশ্যন একেলগতে মানে আৰম্ভ কৰিব লৈছোঁ। আৰু এজন নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত। আমি বিশেষকৈ ঘৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু মেটেৰিয়েল কোৱালিটিৰ ওপৰতে ডিপেণ্ড কৰোঁ। চ' ঘৰ এটাৰ বনোৱাটো ডাঙৰ কথা নহয়। বহুত কনষ্ট্ৰাকশ্যন কোম্পানী আছে বোলে মোক 12 লাখত বোলে মই 2 BHK ঘৰ এটা বনাই দিম বা 3 BHK ঘৰ এটা বনাই দিম, সেইটো কথা নহয়। ঘৰটো ডিপেণ্ড কৰিব আপোনাৰ কোৱালিটিৰ ওপৰতে মেইন ডিপেণ্ড কৰে। আৰু ঘৰটো কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব, প্লাছ যে 15 লাখ টকাত আপুনি ঘৰ এখন বনাব, তাৰ স্কোৱাৰ ফুটটো কিমান হ'ব সেইটো খুব প্ৰয়োজন হ'ব। চাৰি ভাই ককাইৰ সংকল্প, আপুনি দিয়া ধনেৰে আপোনাক নিৰ্মাণ কৰি দিব আপোনাৰ সপোনৰ ঘৰখন। পইচা আপুনি দিব আপোনাৰ সপোনৰ ঘৰখন বনাবৰ কাৰণে। সেই অনুযায়ী আপোনাক আমি আপোনাৰ সপোনৰ ঘৰখন বনাবলৈ আমি চেষ্টা কৰিম আৰু কৰি আছোঁ বৰ্তমানলৈকে আৰু ভৱিষ্যতলৈকে কৰি যাম। এই কনষ্ট্ৰাকশ্যন কোম্পানীত ইণ্টেৰিয়ৰ ডিজাইন, বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰাৰ লগতে ইয়াত গেলভেনাইজাৰ দৰ্জা খিৰিকী চৌকাঠো পোৱা যায়। MTPS কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে লখিমপুৰৰ লগতে অসমৰ যিকোনো প্ৰান্ততে তেওঁলোকৰ সেৱা আগবঢ়াব। ইয়াৰ লগতে তেওঁলোকৰ লগত অভিজ্ঞ লোকসকল জড়িত হৈ আছে। আপুনিও যদি ঘৰ এখন নিৰ্মাণ কৰিম ভাবিছে তেন্তে আজিয়েই যোগাযোগ কৰিব পাৰে MTPS কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ সৈতে। যোগাযোগ নম্বৰ হৈছে 9508107899 নাইবা 6901409667 অথবা 6002130181 নাইবা 9394594947। ধৰক ঘৰ এখন বনোৱাৰ সকলোৰে সপোন হয়, নিজৰ সপোনৰ ঘৰখন বনায়। তো সেই সপোনটো আমি ধৰক তেখেতলোকে কিমান কম খৰচত কৰিব পাৰিব, তেখেতৰ সুবিধাৰ্থে ধৰক কিমান তেখেতলোকৰ ৰিকুৱাৰমেণ্টছ কি আছে সেইখিনিক চাই কিনে আমি ধৰক তেখেতলোকৰ ৰিকুৱাৰমেণ্টৰ মতে আমি সপোনৰ ঘৰখন সজাই তুলিবলৈ আমি চেষ্টা কৰিম বুলি ভাবিছোঁ। ধৰক এতিয়া অসমত খুব মানে জনপ্ৰিয় হৈ আছে এটাৰ মেটেৰিয়েল নহয় জানো, গেলভেনাইজ। এই গেলভেনাইজ খিৰিকী বা দৰ্জাৰ চৌখট হওক আমি নিজে প্ৰভাইড কৰিছোঁ, আমি নিজে মেনুফেকচাৰিং কৰিছোঁ, আমাৰ নিজৰ ৱৰ্কশ্বপ আছে। আৰু আপোনালোকক কাৰোবাৰ অসমৰ জনসাধাৰণক যদি প্ৰয়োজন হৈছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমি বিশেষকৈ ঘৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু মেটেৰিয়েল কোৱালিটিৰ ওপৰতে ডিপেণ্ড কৰোঁ। চ' ঘৰ এটাৰ বনোৱাটো ডাঙৰ কথা নহয়। বহুত কনষ্ট্ৰাকশ্যন কোম্পানী আছে বোলে মোক 12 লাখত বোলে মই 2 BHK ঘৰ এটা বনাই দিম
বা 3 BHK ঘৰ এটা বনাই দিম সেইটো কথা নহয় ঘৰটো ডিপেণ্ড কৰিব আপোনাৰ কোৱালিটিৰ ওপৰতে মেইন ডিপেণ্ড কৰে আৰু ঘৰটো কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব প্লাছ যে 15 লাখ টকাত আপুনি ঘৰ এখন বনাব তাৰ স্কোৱাৰ ফুটটো কিমান হ'ব সেইটো খুব প্ৰয়োজন হ'ব জনাটো খুব দৰকাৰ আমি বৰ্তমান কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব দি ৰাইজৰ কামবিলাক কৰি আছোঁ আৰু খুব সুন্দৰ হৈছে আৰু ৰাইজৰ সঁহাৰি খুব পাইছোঁ আৰু ভৱিষ্যতলৈ এনেদৰে কৰি যাম বুলি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সাহস দিব আৰু MTPS হ'ল M হ'ল মনোজ আমাৰ তেখেত T হ'ল তপন সোণোৱাল তেখেত আৰু P হ'লো মই একচুৱেলি মোক নিক নেম পাপন আৰু S ফৰ সঞ্জীৱ আমি এইকেইজনে লগ লাগি আমি এটা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড আৰু শুভ আৰম্ভণি কৰিছোঁ আজি